চাওক মই বাৰে বাৰে এটাই কথা কৈছোঁ যে BTC স্পৰ্শকাতৰ অঞ্চল শান্তি সম্প্ৰীতি যিমানেই থাকিব আমি আগবাঢ়ি যাব পাৰিম আৰু মই ভাবোঁ যে লাহে লাহে শান্তিৰ পৰিৱেশ যেনেকৈ আছিল তাতকৈ বেছি ভাল শান্তি হ'ব সকলোৰে পৰিৱেশ সময় থাকে সব ঠিক হৈ যাব পুলিচে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ কৰিছে কিন্তু ইয়াত মই এইটোৱে বিচাৰোঁ যে সকলো যাতে শান্তি আৰু সমন্বয়ৰ মাজত থাকে আমাৰ ৰিপৰ্ট আহিছে গধূলি 7টাত আন্দোলন হৈছে দিনৰ 3টা বজাত ৰিপৰ্ট নেদেখাকৈ তাৰমানে বস্তুটোত কোনোবা উৰা বাতৰি হয়তো চলি আছিলে উৰা বাতৰি বা অপপ্ৰচাৰে আমাক ক্ষতি কৰে এতিয়া আমি যিখন প্ৰতিবেদন দিলোঁ তাততো কাৰো ক্ষতি নহয় বিনা কোনো এটা জনগোষ্ঠীৰ ক্ষতি নহয় হ'ব যিটো অকণমান ক'ৰবাত গণ্ডগোল হ'লে চবেই দুখ পায় আমি এইটোৱে বিচাৰোঁ যে BTCত যাতে শান্তি সমন্বয় সকলো জনগোষ্ঠীৰ মাজত অটুট থাকে অক্ষুণ্ণ থাকে আমি সেইটোৱে বিচাৰোঁ আমি বেলেগ একো নিবিচাৰোঁ আমি মাত্ৰ বিচাৰোঁ যে BTCত যাতে শান্তি থাকে সমন্বয় থাকে আৰু সকলোৰে মাজত যাতে সদ্ভাৱ থাকে কোন জনগোষ্ঠী মই নাজানো কোচ ৰাজবংশীটো ইলেক্টেড মেম্বাৰ নাই দিগন্ত বৰুৱা কোচ ৰাজবংশী বুলিতো আমাৰ কোকৰাঝাৰৰ মানুহখিনিয়ে মানিব নোখোজেই গতিকে এই জনগোষ্ঠীটোৰ মই ভাবোঁ যে কোচ ৰাজবংশীটো গোৱালপাৰা জিলাৰ ৰাজবংশীৰ লগত আমাৰ এইফালৰ কোচৰ একে মিলিব নালাগে আৰু কোচ ৰাজবংশীয়ে সদায় অৱহেলিত অনুভৱ কৰে তেখেতসকলে যদি দুটা নমিনেটেড পাইছে এইটোক লৈতো আমি ভাল পাব লাগে কাৰণ সদায় তেওঁলোকে নিজক অৱহেলিত বুলি ভাবে মনত দুখো আছে জনগোষ্ঠীটোৰ মনত বহুতখিনি কষ্ট আছে গতিকে যদি BTCয়ে তেওঁলোকক সন্মান দিছে তাত আমি বেয়া পাব নালাগে তেনেকুৱা ন সকলোৱে এইবিলাকত আমি একেবিলাকে অসমীয়া মানুহ সকলোবোৰ নিজৰ ভিতৰতে অলপ আগপিছ হৈ থাকিব সেইটোক লৈ কোনেও ইমান মাইণ্ড কৰিব নালাগে